নমস্কাৰ বাতৰি মাজলৈ স্বাগতম জনাইছোঁ। শিল্পী দিৱসৰ ৰাজ্যজুৰি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ আজি স্মৰণ কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আজি শিল্পী দিৱসৰ উপলক্ষে। আৰু তাৰপিছতে আজি শিল্পী দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰীতো অনুষ্ঠিত হৈছে শিল্পী দিৱসৰ কাৰ্যসূচী। বিশেষ গুৰুত্বপূৰ্ণ খবৰ এই ক্ষেত্ৰত কালিৰে পৰা দুদিনীয়া বান্যাঢ্য কাৰ্যসূচীৰে সোণাৰীত অনুষ্ঠিত হৈছে শিল্পী দিৱস। আমি শুনাব বিশেষ গুৰুত্বপূৰ্ণ খবৰ এই ক্ষেত্ৰত। আৰু ইয়াৰ পিছতেই আজি এনেদৰে ৰাজ্যজুৰি অনুষ্ঠিত কৰা হয় শিল্পী দিৱস। চৰাইদেউ মহকুমাৰ ছাত্ৰ সন্থাই সোণাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সোণাৰীবাসীৰ সহযোগত অনুষ্ঠিত কৰিছে এই বিশেষ কাৰ্যসূচী। আমি শুনাব বিশেষ গুৰুত্বপূৰ্ণ খবৰ এই ক্ষেত্ৰত ৰাজ্যজুৰি পুৱাই সদৌখন ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰাৰ লগতে শ্বহীদ তৰ্পণ তথা সোণাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়স্থিত ৰূপকৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তিৰ লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ আৱক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰে আৰু গছ পুলি ৰোপণ কৰা হয়। শিল্পী দিৱসৰ কাৰ্যসূচীৰ মাজতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী উত্থাপন কৰে। আমি পুনৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। আৰু তাৰপিছত বিশেষ গুৰুত্বপূৰ্ণ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ কামৰূপ জিলাৰ পলাশবাৰী ঐতিহ্যমণ্ডিত ৰাজাপুখুৰীটো ৰাজপুখুৰী সংঘৰ সৌজন্যত অতি উলহ মালহেৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় শিল্পী দিৱস। আমি আজি পুনৰ আজি শিল্পী দিৱস ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ লগতে বিভিন্ন খেল ধেমালি, চিত্ৰাংকন প্ৰতিযোগিতা আৰু মুকলি ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আমি পুনৰ বিশেষ গুৰুত্বপূৰ্ণ ৰাজ্যজুৰি স্মৰণ কৰা হয় আজি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আজি বিশেষকৈ শিল্পী দিৱস যিহেতু। আৰু ইয়াৰ পিছতেই অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইনৰ লগতে শিল্পীসকলৰ ওপৰত জাপি দিয়া কৰক GST ৰাজাপুখুৰী সংঘৰ তৰফৰ পৰা গৰিহণা দি বিতৰ্কিত আইনখনৰ বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনায়। পুনৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। আৰু এইদৰে ৰাজ্য যদি অব্যাহত আছে আজি স্মৰণৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক স্মৰণ কৰিছে আজি ৰাজ্যবাসীয়ে। আমি পুনৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। আৰু ইয়াৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো উলহ মালহেৰে শিল্পী দিৱস উদযাপন কৰা হয় দেখা গৈছে। আমি বিশেষ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যজুৰি স্মৰণ কৰা হৈছে আজি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক শিল্পী দিৱসৰ ৰাজ্যজুৰি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক স্মৰণ কৰিছে। আৰু ইয়াৰ পিছতে আমি জানিছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ শিল্পী দিৱসৰ ৰাজ্যজুৰি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক স্মৰণ কৰা হৈছে আজি যিহেতু শিল্পী দিৱস।